প্রবার সকলকে স্বাগতম জানাইছো মই সাইফুল ইসলাম। আজিৰ গুৰুত্বপূৰ্ণ খবৰ, কৃত্ৰিম বানৰ কবলত পৰা গুৱাহাটী ভূমিস্খলন, বৰপেটা ৰোডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ভয়ংকৰ পথ দুৰ্ঘটনা। ঘৰেৰে বাহিৰলৈ নাহিব আজি গুৱাহাটী চৌধুৰী হৈ পানী। চেনেলটো সাবস্ক্রাইব কৰি বেল আইকনটো বজাই দিব, আমাক উৎসাহিত কৰিবলৈ এটা লাইক কৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে জম্মু কাশ্মীৰত অঘটনি হোৱা জোৱানে গুলিয়ালে সতীৰ্থক। ৰাহুল গান্ধীয়ে কুকুৰৰ নাম ৰাখিলে নুৰি, একাংশই ক'লে ইয়া মুছলিম মহিলাক কৰা অপমান। ৰাহুল গান্ধীয়ে কুকুৰৰ নাম ৰাখিলে নুৰি, একাংশই ক'লে ইয়া মুছলমান মহিলাক কৰা অপমান। জন ফেজলৈ ২০২৩ চনৰ সাহিত্য নোবেল বঁটা। জন ফেজলৈ ২০২৩ চনৰ সাহিত্য নোবেল বঁটা। মাকুম মহাবিদ্যালয় বিত্তীয় কেলেংকাৰী পৰিচালনা সমিতিৰ বিৰুদ্ধে অভিযোগ। মাকুম মহাবিদ্যালয় বিত্তীয় কেলেংকাৰী পৰিচালনা সমিতিৰ বিৰুদ্ধে অভিযোগ। বিদ্যুৎ মাচুল বৃদ্ধি তিনিচুকীয়া জিলা কংগ্ৰেছ বিক্ষোভ প্ৰদৰ্শন। বিদ্যুৎ মাচুল বৃদ্ধি তিনিচুকীয়া জিলা কংগ্ৰেছৰ বিক্ষোভ প্ৰদৰ্শন। ড্ৰোন চলোৱাৰ ক্ষেত্ৰত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ নিৰ্দেশনা। ড্ৰোন চলোৱাৰ ক্ষেত্ৰত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ নিৰ্দেশনা। অনলাইন জোৱা, কপিল শৰ্মাকে ধৰি আন ২ অভিনেত্ৰীলৈ ইডিৰ সমন। অনলাইন জোৱা কপিল শৰ্মাকে ধৰি আন ২ অভিনেত্ৰীলৈ ইডিৰ সমন। বিশ্বকাপ ২০২৩ প্ৰতিযোগিতাৰ প্ৰথমখন মেচত নিউজিলেণ্ডৰ দৰ্শনীয় বিজয়। বিশ্বকাপ ২০২৩ প্ৰতিযোগিতাৰ প্ৰথমখন মেচত নিউজিলেণ্ডৰ দৰ্শনীয় বিজয়। তিনিচুকীয়া ২০২৩ চৌবিশ বৰ্ষৰ নিৰ্বাচনত মেণ্টীসকলৰ অভিৰোচন অনুষ্ঠান সম্পন্ন। তিনিচুকীয়া ২০২৩ চনৰ ২৪ বৰ্ষৰ নিৰ্বাচনত মেণ্টীসকলৰ অভিৰোচন অনুষ্ঠান সম্পন্ন। পূব কামৰূপ মহাবিদ্যালয়ত কৰ্কট ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ সম্পৰ্কে বক্তৃতা অনুষ্ঠান সম্পন্ন। পূব কামৰূপ মহাবিদ্যালয়ত কৰ্কট ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ সম্পৰ্কে বক্তৃতা অনুষ্ঠান সম্পন্ন। নতুন গাড়ী ক্ৰয় কৰাৰ দিনাই দুৰ্ঘটনাত পতিত নিহত ২ যুৱক, আহত ৩ জন। নতুন গাড়ী ক্ৰয় কৰাৰ দিনাই দুৰ্ঘটনাত পতিত নিহত ২ যুৱক, আহত ৩ জন। বৰহলো মহাবিদ্যালয়ৰ স্বাস্থ্য সজাগতা সভা আৰু ৰক্তদান শিবিৰ সম্পন্ন। ডিং মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ উদ্যোগত ৩-দিনীয়া কাৰ্যসূচীৰে কৰ্মশালা। ডিং মহাবিদ্যালয়ৰ প্ৰাণ বিজ্ঞান বিভাগৰ উদ্যোগত ৩-দিনীয়া কাৰ্যসূচীৰে কৰ্মশালা। গুৱাহাটীৰ জলসম্পদ বিভাগৰ ৰাজ্যিক তথা কেন্দ্ৰীয় উদ্বোধন মন্ত্ৰী পীযুষ হাজৰিকা।